জনাইছোঁ মাষ্টৰ আপোনালোক সকলোকে ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। আৰু আজি এটা ধুনীয়া ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু ভিডিঅ'টি চাই আপোনালোকে নিশ্চয় ভাল পাব। আৰু ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে কেইটামান কথা কওঁ, মানে মোৰ মনত ভাৱ হৈ থকা কথা কেইটামান ক'ম। আৰু কথাটি ক'লে ভালতে পৰে নে ভিডিঅ'টি যাই বেয়াত পৰে নাজানো, কিন্তু আৰু যদি যিসকলে ভাল কথা কৈছোঁ বুলি ভাবে ভালকৈ কমেণ্ট কৰিব, আৰু যিসকলে ভাবিছে যে মানে কথাখিনিৰ কোনো ধৰণৰ অৰ্থ নাই তেনেহ'লে ভিডিঅ'টি স্কিপ কৰি দিব পাৰে, নাচালেও হ'ব। আৰু যিসকলে মানে বেয়া পায় সেইবোৰ কথা শুনিবৰ কাৰণে। আৰু আজি ভিডিঅ'টি হৈছে সমালোচনা। মই যিখিনি কথা ক'ব লৈছোঁ সেই সমালোচনাক লৈ পেলাই কথাটো ক'ব লৈছোঁ। কিছুমান মানুহে মানে কি একেবাৰে মানে কেৱল বেলেগৰ সমালোচনাই কৰি থাকিব পাৰে। ভাল ভিডিঅ' বনোৱা মানুহবিলাককো তলত বেয়াকৈ কমেণ্ট কৰে। মানে কেতিয়াবা কমেণ্টবোৰ চালে এনেকুৱা লাগে যে ইমান ধুনীয়া ভিডিঅ' বনাইছে তথাপিতো ইমান বেয়াকৈ কমেণ্ট কৰিছে সঁচাই। আৰু সেই মানুহবিলাকক বহুত বেছি ঘৃণা লাগে, কাৰণ জানিব লগা কথা যদি আপুনি শিকিব পাৰে কাৰোবাৰ ভিডিঅ' চাই পেলাই, কিছুমান জানিব পাৰে ভিডিঅ' চাই পেলাই, সেইসকল মানুহকনো আমি বেয়াকৈ কিয় কমেণ্ট কৰোঁ? আজিকালি কিছু সংখ্যক মানুহে কেৱল মানুহক সমালোচনাই কৰিব পাৰে, বেয়াকৈ একদম পূৰা ঘাট লগাকৈ কমেণ্ট কৰিব পাৰে। মোক নহয় বাৰু, মই ইমান ডাঙৰ ভিডিঅ' ক্ৰিয়েটৰ নহয়, সৰুকৈ ইউটিউব চেনেল এটা খুলিছোঁ, লাহে লাহে চেষ্টা কৰি আছোঁ। সিমান দূৰ আগবাঢ়িবও পৰা নাই। যদি আপোনালোকে মৰম চেনেহ আশীৰ্বাদ কৰে তেতিয়া হয়তো পিছলৈ উঠিব পাৰিম, নাজানো আৰু সেইটো ভাগ্যৰ কথা। কেৱল চেষ্টা কৰি আছোঁ এতিয়া। আৰু মই যিটো ভিডিঅ' দিব গৈ আছোঁ এগৰাকী মহিলাৰ, মানে একদম পূৰা স্পষ্ট কথা কোৱা মহিলা, আৰু তেখেতকো বহুত বেছিকৈ বেয়াকৈ সমালোচনা কৰে তেখেতৰ ভিডিঅ'ৰ তলত পাইছোঁ। কিন্তু এটা কথা কওঁ, তেখেতে হাজাৰ দৰ্শকৰ আগত যিখিনি কথা ক'ব, এটা শব্দ ভুল নোহোৱাকৈ, এটা উচ্চাৰণ ভুল নোহোৱাকৈ কথাখিনি ক'ব, আমি পাৰিম জানো? আৰু তেনেকৈ কথা ক'ব পৰা সাহস আমাৰ আছে জানো? আৰু যিসকলৰ সেই সাহসটো আছে সেইসকল মানুহক আমি বেয়াকৈ কিয় কওঁ? কাৰণ আমাৰ সমাজৰ কাৰণেতো বেয়া ভিডিঅ' বনোৱা নাই, বেয়া কথা কোৱা নাই সেই মহিলাগৰাকীয়ে। কিন্তু তেখেতৰ ভিডিঅ'বিলাকৰ তলত যেতিয়া বেয়া কমেণ্ট পাওঁ বেয়া লাগে। আৰু বলকচোন আজি চাওঁ কাৰ কথা কৈছোঁ, কাৰ ভিডিঅ'ত বেয়াকৈ কমেণ্ট কৰিছে, আপোনালোকেও গম পাব। আৰু ভিডিঅ'টি চাই যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। তেনেহ'লে বলক এতিয়া। এঞ্জেলা চাংমাই অহংকাৰী আগতেও নাছিল, এতিয়াও নহয়, আৰু কথা দিছোঁ আগলেও নহয়। মই একেবাৰে গাঁৱৰ ছোৱালী, গতিকে সেই সাধাৰণ সৰল ছোৱালীজনী হৈ থাকিব বিচাৰোঁ। ভঙা আপোনালোকে শুনিছে, আৰু এইটো মাতত যদি বেছি কৈ থাকোঁ সামাজিক মাধ্যমত মোক আকৌ ক'ব এঞ্জেলা চাংমাই অহংকাৰী, মাতটো এনেকৈ কথা কয় যেন একদম পৰামৰ্শ দিছে। সেইটো মোৰ ভুল নহয়, মোৰ মাতটোৱেই তেনেকুৱা। মই কথাবোৰ তেনেকৈ কওঁ বুলি নকওঁ, ইমান মই চিধাকৈ কাৰ মাৰিবলৈ মই নাহোঁ। মই মিঠা মাত মই নুশুনিলোৱে, কোনোদিন মিঠা মাত মই নক'লোঁ। মোৰ দেউতায়ো তেনেকৈ মোক চিঞৰিছিল, ময়ো সেই ঘৰখনত তেনেকৈ চিঞৰ বাখৰ কৰি গাঁৱত ডাঙৰ হোৱা ছোৱালী। গতিকে মোৰ তেনেকুৱা ভংভঙীয়া স্বভাৱ, মই তেনেকৈ কথা কওঁ। মিঠা মাত নহয় বাবে মানুহে ভাবে যে অকণমান তেল মাৰি মিঠাকৈ কথা ভাষণবোৰ দিলে মানুহে ভাল পায়। গতিকে মানুহে তেতিয়া লিখে এওঁ কথাবোৰ একদম কেনেকৈ কয় যেন গোটেই তেওঁহে জানে। আমি একো নাজানো কৃষ্ণ, আমি পৰামৰ্শ দিব পৰা আমাৰ সামৰ্থ্য নাই। আমি যদি আজি আপোনালোকৰ আগত কিবা এটা কথা কৈছোঁ, আপোনালোকে আঁকোৱালি লৈছে একমাত্ৰ এজনৰ বাবে, সেইগৰাকী জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শগত কথাবোৰ কোৱাৰ বাবে, এই একশৰণ হৰিনাম ধৰ্ম এক ঈশ্বৰবাদৰ কথাবোৰ কোৱাৰ বাবে, সেই কামখিনিৰ বাবেহে আপোনালোকে আমাক অকণমান সেই মৰমখিনি দিছে। আজি যদি গুৰুজনাৰ আদৰ্শত থাকি আধ্যাত্মিক কথাবোৰ আমি নকলোহেঁতেন বা মনৰ কথাবোৰ যদি নকলোহেঁতেন, আপোনালোকে কিন্তু সেইখিনি মৰম নিদিলেহেঁতেন। গতিকে ইয়াৰ বাবে কৃতজ্ঞ গুৰুজনাৰ ওচৰতহে, সেই প্ৰভু ভগৱন্তৰ ওচৰতহে আমি কৃতজ্ঞ। তাৰ বাবে অহংভাৱটো ভগৱানে আমাক নিদিয়ক। এঞ্জেলা চাংমাই অহংকাৰী আগতেও নাছিল, এতিয়াও নহয়, আৰু কথা দিছোঁ আগলেও নহয়। মই একেবাৰে গাঁৱৰ ছোৱালী, গতিকে সেই সাধাৰণ সৰল ছোৱালীজনী হৈ থাকিব বিচাৰোঁ। মই বেয়া পাওঁ মোৰ নামৰ পাছত যেতিয়া সমাজ বিশ্লেষিকা, এই ধৰণে যেতিয়া বিশিষ্ট ব্যক্তি, বিশিষ্ট সাংবাদিক, জ্যেষ্ঠ সাংবাদিক, এই ধৰণৰ কথাবোৰ ক'লে বহুত কষ্ট পাওঁ। আৰু কষ্ট পাওঁ আমাৰ ভাষণ শেষ হোৱাৰ লগে লগে মানুহবোৰ যেতিয়া টুটুকৈ সকলোবোৰ গুচি যায়, তেতিয়া বেয়া পাওঁ, লাজ পাওঁ। কাৰণ আমিতো আৰম্ভ কৰিছোঁহে যাত্ৰাটো। কিন্তু কেনেকুৱা কৰে লোকসকলে যে এঞ্জেলা চাংমাই আহিব কথা কেইটামান ক'ব, এই যে বিশিষ্ট ব্যক্তিসকল তাত বহি থাকে, সেই ব্যক্তিসকল বহি থাকোঁতেও তেওঁলোক উঠি গুচি যায়। তাৰ পাছত মই মনোকষ্ট পাই থাকিবলগীয়া হয়। কিজানি জ্যেষ্ঠসকলে আমাক বেয়া পাইছে। আমি কথা শুনাৰ পৰিৱেশ এটা যদি ৰচনা কৰিছোঁ, তেন্তে কেৱল আমাৰ বাবে নহয়,
প্ৰতিগৰাকীৰ বাবেই ৰচনা কৰিব লাগিব। সেইটো কিন্তু আপোনালোকৰ ইয়াত তেনে পৰিৱেশ এটা নাহক, সেইখিনিয়ে কামনা কৰিছোঁ। আপোনালোকে ভুল নুবুজিব কেতিয়াও। সৰল আছিলোঁ, সৰল হৈ থাকিম। কিবা যদি পৰামৰ্শ থাকে, সেই পৰামৰ্শবোৰহে আমাক দিব, আমি সেইখিনি গ্ৰহণ কৰিম। প্ৰশংসা বেছিকৈ কৰিব নালাগে। ৰজাক প্ৰশংসা কৰিলেও ৰজা ধ্বংস হয়। গতিকে মোক প্ৰশংসা নালাগে, সমালোচনাই কৰক, কিন্তু অকণমান মৰমেৰে কৰিব আৰু তাকে। বৰ বেছি চিধাকৈ কাৰাকৈ নহয়, মৰমেৰে কেতিয়াবা বুজাব যে এঞ্জেলা এইটো কৰিলে ভাল হয় নেকি। তেনেকৈ কৰিলে আমিও সাহস পাম। আৰু আপোনালোকৰ প্ৰান্তত যিসকল নতুনকৈ কথা ক'বলৈ আগবাঢ়ি আহিছে, নতুন প্ৰজন্ম, কথা আৰু কামেৰে যাত্ৰা আৰম্ভ কৰিছে, সেইসকলৰ প্ৰতি মোৰ এটা শুভ কামনা থাকিল। আমি কথা ক'ব লাগিব এতিয়া। মাইক্ৰফোনৰ সন্মুখত কথা ক'ব লাগিব, গাঁৱত কথা ক'ব লাগিব, বিভিন্ন ধৰণৰ অনুষ্ঠানত কথা ক'ব লাগিব। কথাখিনি এইবাবেই ক'ব লাগিব কাৰণ আপুনি নোপোৱাটো কথাৰে আজুৰিও আনিব জানিব লাগিব। আপোনাৰ যিটো প্ৰাপ্য সেইটো আপুনি তেনেকৈ আনিব জানিব লাগিব। নহ'লে আমাৰ মনত ভুল ব্যাখ্যা কৰি আমাক এনেকৈ ৰাখি থোৱা হ'ব যে আমি সেইটো জানিব নালাগে। নিৰ্দিষ্ট সময় হ'লেহে আমাক সেইখন আসন এৰি দিব। সেই পৰিৱেশটো আমাৰ মাজত থাকক। আপোনালোকৰ মাজৰ পৰা অন্ততঃ কেইবাগৰাকী বক্তা ওলাওক। নিজৰ সন্তানক সেই কথাবোৰ স্পষ্টকৈ ক'বৰ বাবে আপোনালোকে সাহস যোগাওক। প্ৰতিগৰাকী কুশলে থাকক। আৰু দীঘলীয়া নকৰোঁ আৰু দেই, এইখিনিতে সামৰণি মাৰিছোঁ। সকলো ভালে থাকক। সকলো ভালে থাকিলে আমিও ভালে থাকিম। প্ৰভু ভগৱন্তই সকলোকে কুশলে ৰাখক। এই সুকদল মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনস্থলীত আজি উপস্থিত থাকিবলৈ পাই নিজকে খুব সৌভাগ্যশালী বুলি ভাবিলোঁ। পৰৱৰ্তী সময়তো আপোনালোকৰ সৈতে সহযোগিতা থাকিব। আকৌ যদি কেতিয়াবা লগ পাওঁ, আমি আকৌ কথা পাতিম। ধন্যবাদ।